Welcome to Manifest Learning. আজিৰ সেশনটোত ইণ্ডিয়াৰ হিষ্ট্ৰী কেইটামান কুৱেশ্যন আলোচনা কৰিম যিবোৰ কুৱেশ্যন আপোনালোকৰ আগন্তুক অসম পুলিচ সাব ইন্সপেক্টৰ নাইবা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বা অন্যান্য যিকোনো ধৰণৰ ষ্টেট গভৰ্ণমেণ্টে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক সকলো ধৰণৰ এক্সামৰ কাৰণে সহায়ক হ'ব ইণ্ডিয়ান হিষ্ট্ৰী এটা গুৰুত্বপূৰ্ণ টপিক ইয়াৰ পৰা কুৱেশ্যন যিকোনো কম্পিটিটিভ এক্সামত অহা দেখা যায় মই ইয়াৰে এটা প্লেলিষ্ট বনাই দিম সেই প্লেলিষ্টসমূহত অকল ইণ্ডিয়ান হিষ্ট্ৰীৰ মানে ক্ৰনলজিকেল অৰ্ডাৰত মই কুৱেশ্যনসমূহ দিবলৈ ট্ৰাই কৰিম আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল হোৱাট ৱাজ দ্য চন নেম অফ বিন্দুচাৰা বিন্দুচাৰাৰ পুতেকৰ নাম কি আছিল সেইটো সুধিছে অপশ্যন চাৰিটা দিয়া আছে অপশ্যন এ বৃহদ্ৰথ অপশ্যন বি প্ৰসেনজিৎ অপশ্যন চি অজাতশত্ৰু আৰু অপশ্যন ডি হ'ব আলেকজাণ্ডাৰ গতিকে শুদ্ধ উত্তৰ অপশ্যন চি যিটো দিয়া আছে অজাতশত্ৰু এই বিন্দুচাৰাৰ পুতেকৰ নাম আছিল অজাতশত্ৰু গতিকে অপশ্যন চি এইটো হ'ব শুদ্ধ উত্তৰ কিন্তু মই অলপ তলত লিখি দিছোঁ হি ৱাজ দ্য চন অফ চেলেনা এণ্ড বিন্দুচাৰা বিম্বিসাৰা আৰু চেলেনাৰ পুতেক আছিল অজাতশত্ৰু আৰু বিম্বিসাৰাৰ ৱাইফ কোন আছিল চেলেনা এণ্ড অকুপাইড দ্য থ্ৰন বাই কিলিং হিজ ফাদাৰ বিন্দুচাৰা আৰু সেই অজাতশত্ৰুৱে তেখেতৰ পিতৃ বিন্দুচাৰা হৈ গ'ল বিম্বিসাৰা হ'ব লাগিছিল বিন্দুচাৰাক হত্যা কৰি এই সিংহাসনত বহিছিল হি ডিফিটেড হিজ আংকল প্ৰসেনজিৎ দ্য কিং অফ কোশালা এণ্ড মেৰিড হিজ ডটাৰ ভাজিৰা আৰু এই অজাতশত্ৰুৱে প্ৰসেনজিতক যুদ্ধত পৰাজিত কৰিছিল আৰু সেই প্ৰসেনজিতৰ ডটাৰ ভাজিৰাক বিয়া কৰাইছিল হি পেট্ৰনাইজ দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল আৰু সি গৌতম বুদ্ধৰ মৃত্যুৰ পিছত বুদ্ধৰ যিটো প্ৰথম কাউন্সিল হৈছিল সেইটো এই অজাতশত্ৰুৱে অৰ্গেনাইজ কৰিছিল গতিকে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনত আগবাঢ়িছোঁ হু ৱাজ দ্য লাষ্ট মৌৰ্যন কিং মৌৰ্য বংশৰ শেষ ৰজা কোন আছিল সেইটো সুধিছে অপশ্যন এ অশোকা অপশ্যন বি হৰ্ষ অপশ্যন চি পুষ্যমিত্ৰ শুঙ্গা আৰু অপশ্যন ডি আছে বৃহদ্ৰথ গতিকে মৌৰ্য বংশৰ শেষৰজন ৰজা আছিল অপশ্যন নম্বৰ ডি যিটো আছে বৃহদ্ৰথ এই বৃহদ্ৰথে আছিল মৌৰ্য বংশৰ শেষৰজন ৰজা পৰৱৰ্তী কুৱেশ্যনত আগবাঢ়িছোঁ হু ৰোড দ্য বুক ইণ্ডিকা এই ইণ্ডিকা নামৰ পুথিখন কোনে ৰচনা কৰিছিল সেইটো সুধিছে এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত এই কিতাপখনৰ কথা সোধা দেখা গৈছে গতিকে ইণ্ডিকা নামৰ বুকখন কোনে ৰচনা কৰিছিল অপশ্যন এ অশোকা অপশ্যন বি অজাতশত্ৰু অপশ্যন চি পুষ্যমিত্ৰ আৰু অপশ্যন ডি দি আছে মেগাস্থেনিছ গতিকে অপশ্যন ডি যিটো দি আছে মেগাস্থেনিছ এই মেগাস্থেনিছে ইণ্ডিকা নামৰ বুকখন ৰচনা কৰিছিল গতিকে এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডিউৰিং চিপাহী মুটনি যিটো আমাৰ চিপাহী বিদ্ৰোহ আছিল সেই চিপাহী বিদ্ৰোহৰ সময়ছোৱাত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল সেইটো সুধিছে অপশ্যন চাৰিটা দিয়া আছে অপশ্যন এ লৰ্ড কেনিং অপশ্যন বি লৰ্ড কাৰ্জন অপশ্যন চি লৰ্ড ডেলহাউচি আৰু অপশ্যন ডি আছে লৰ্ড লিটন গতিকে আমাৰ চিপাহী বিদ্ৰোহটো 1857 চনত হৈছিল এই চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড কেনিং গতিকে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ লৰ্ড কেনিং পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু এমং দ্য ফলোয়িং ইণ্ডিয়ান ৰুলাৰ্ছ এষ্টাব্লিছড এম্বাচিজ ইন ফৰেইন কাণ্ট্ৰিজ অন মডাৰ্ণ লাইনছ তলত উল্লেখ কৰা ভাৰতীয় শাসকৰ ভিতৰত কোনে বিদেশত দূতাবাস স্থাপন কৰিছিল অপশ্যন চাৰিটা দিয়া আছে অপশ্যন এ হাইদৰ আলী অপশ্যন বি মীৰ কাছিম অপশ্যন চি শ্বাহ আলম II আৰু অপশ্যন ডি আছে টিপু চুলতান গতিকে টিপু চুলতান হ'ব শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি যিটো দি আছে এই টিপু চুলতানে আছিল ভাৰতীয় শাসক যিয়ে বিদেশত দূতাবাস স্থাপন কৰিছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট ফৰ্ট কনষ্ট্ৰাক্টেড বাই দ্য ব্ৰিটিছ ইন ইণ্ডিয়া তলত কোনটো দুৰ্গ ভাৰতত ব্ৰিটিছে নিৰ্মাণ কৰিছিল অৰ্থাৎ ব্ৰিটিছসকলে ভাৰতত নিৰ্মাণ কৰা প্ৰথম দুৰ্গ কোনটো আছিল সেইটো দিছে অপশ্যন এ ফৰ্ট উইলিয়াম অপশ্যন বি ফৰ্ট এছ.টি. ডেভিড অপশ্যন চি আছে ফৰ্ট এছ.টি. জৰ্জ আৰু অপশ্যন ডি আছে ফৰ্ট এছ.টি. এংলিও গতিকে মই লিখি দিছোঁ ফৰ্ট এছ.টি. জৰ্জ ইজ দ্য ফাৰ্ষ্ট ইংলিছ ফৰ্টেজ ইন ইণ্ডিয়া ফাউণ্ডেড ইন 1639 এট দ্য কোষ্টেল চিটি অফ মাদ্ৰাছ দ্য মডাৰ্ণ চিটি অফ চেন্নাই গতিকে আমাৰ প্ৰথম ফৰ্ট কোনটো হৈছিল যিটো আমাৰ ব্ৰিটিছে ইণ্ডিয়াত স্থাপন কৰিছে সেইটো হৈছে অপশ্যন নম্বৰ চি যিটো দি আছে ফৰ্ট এছ.টি. জৰ্জ আৰু এইটো 1639ত কনষ্ট্ৰাক্ট কৰা হৈছিল আৰু এইটো ক'ত কৰিছিল কোষ্টেল চিটি মাদ্ৰাছ আৰু সেই মাদ্ৰাছক বৰ্তমান চেন্নাই নামেৰে জনা যায় গতিকে এইটো কুৱেশ্যন দেখা যায় কোনখন চিটিক আগতে মাদ্ৰাছ নামেৰে জনা গৈছিল এই চেন্নাইক আগতে মাদ্ৰাছ নামেৰে জনা গৈছিল এইটো কুৱেশ্যনৰ পৰীক্ষাত অহা দেখা গৈছে গতিকে এইটো মন দি চাব পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ চন্দ্ৰগুপ্ত ডিফিটেড নন্দ ৰুলাৰ উইথ দ্য হেল্প অফ হোম চন্দ্ৰগুপ্তই কাৰ সহায় লৈ নন্দ বংশৰ শেষৰজন ৰজাক পৰাস্ত কৰিছিল সেইটো সুধিছে অপশ্যন এ হৰিসেনা
অপশ্যন বি চাণক্য, অপশ্যন চি জয়সমিতা আৰু অপশ্যন ডি আছে অশ্বঘোষা। গতিকে চন্দ্ৰগুপ্তে কাৰ সহায় লৈ নন্দৰ বংশৰ শেষৰজন ৰজা ধননন্দক পৰাস্ত কৰিছিল? অপশ্যন নম্বৰ বি দিছে চাণক্য। এই চাণক্যৰ সহায় লৈ চন্দ্ৰগুপ্ত মৌৰ্যই এই নন্দ বংশৰ শেষৰজন ৰজাক পৰাজিত কৰিছিল। নেক্সট, হু ৰোড দ্য বুক কিতাপ ই নৌৰাজ? কিতাপ ই নৌৰাজ নামৰ বুকখন কোনে ৰচনা কৰিছিল সেইটো দিছে। অপশ্যন এ আমিৰ খুছৰু, অপশ্যন বি ইব্ৰাহিম আদিল চাটু, অপশ্যন চি বাদাউনি আৰু অপশ্যন ডি আছে আলাউদ্দিন বামনি। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বিত যিটো দি আছে ইব্ৰাহিম আদিল চাটু। এই ইব্ৰাহিম আদিল চাটুৱে কিতাপ ই নৌৰাজ নামৰ বুকখন ৰচনা কৰিছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হুইচ অফ দ্য ফলোয়িং কলেজ ইন ইংলেণ্ড ৱাজ এষ্টাব্লিছ টু ইম্পৰ্ট ট্ৰেইনিং টু চিভিল ছাৰ্ভেণ্ট? তলত উল্লেখিত কোনখন কলেজ স্থাপন কৰা হৈছিল যে চিভিল ছাৰ্ভেণ্টক ট্ৰেইনিং দিয়াৰ কাৰণে সেইটো সুধিছে। অপশ্যন এ ইষ্ট ইণ্ডিয়ান কলেজ, অপশ্যন বি পাঞ্জাৱ নেশ্যনেল কলেজ, অপশ্যন চি ফৰ্ট উইলিয়াম কলেজ আৰু অপশ্যন ডি আছে ইম্পেৰিয়েল কলেজ। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ যিটো দি আছে ইষ্ট ইণ্ডিয়ান কলেজ। এই ইষ্ট ইণ্ডিয়ান কলেজ প্ৰথমে স্থাপন কৰা হৈছিল আমাৰ যিবোৰ চিভিল ছাৰ্ভেণ্ট আছে এই চিভিল ছাৰ্ভেণ্টসকলক ট্ৰেইনিং দিয়াৰ অৰ্থে। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৱাজ দ্য চন অফ অজাতশত্ৰু? অজাতশত্ৰুৰ পুত্ৰ কোন আছিল সেইটো সুধিছে। অপশ্যন এ বৃহদ্ৰথ, অপশ্যন বি প্ৰসেনজিৎ, অপশ্যন চি অজাতশত্ৰু আৰু অপশ্যন ডি আছে উদয়ন। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি যিটো দি আছে উদয়ন। এই অজাতশত্ৰুৰ পুত্ৰ উদয়ন আছিল। মই লিখি দিছোঁ হি ৱাজ দ্য চন এণ্ড ছাকচেছৰ অফ অজাতশত্ৰু। গতিকে অজাতশত্ৰুৰ পিছৰ ৰজা আছিল এই উদয়ন। হি বিল্ড দ্য ফৰ্ট আপন দ্য কনফ্লুৱেঞ্চ অফ দ্য গংগা এণ্ড চন ৰিভাৰ এট পাটালিপুত্ৰ এণ্ড ট্ৰেন্সফাৰ দ্য কেপিটেল ফ্ৰম ৰাজগৃহ টু পাটালিপুত্ৰ। আৰু এই উদয়নে এই পাটালিপুত্ৰ নামৰ চহৰখন ফাউণ্ড কৰিছিল আৰু তালৈকে ৰাজধানী স্থানান্তৰিত কৰিছিল। ক'ৰ পৰা? ৰাজগৃহৰ পৰা এই পাটালিপুত্ৰলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। গতিকে এই পাটালিপুত্ৰ চহৰখন কোনে ফাউণ্ড কৰিছিল? এই উদয়নে ফাউণ্ড কৰিছিল। উদয়ন কাৰ পুত্ৰ? অজাতশত্ৰুৰ পুত্ৰ। গতিকে কোন দুটা নদীৰ কনফ্লুৱেঞ্চত? গংগা আৰু চন ৰিভাৰৰ। এইখিনি মনত ৰাখিব। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৱাজ দ্য লাষ্ট কিং অফ নন্দ ডাইনেষ্টি? নন্দ বংশৰ শেষ ৰজা কোন আছিল সেইটো সুধিছে। অপশ্যন এ ধনানন্দ, অপশ্যন বি মহাপদ্মানন্দ, অপশ্যন চি দেৱানন্দ আৰু অপশ্যন ডি দি আছে নন অফ দ্য এবভ। গতিকে অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ ধনানন্দ। এই নন্দ বংশৰ শেষৰজন ৰজা আছিল ধনানন্দ। গতিকে নন্দ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল সেইটো মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। গতিকে শেষৰজন ৰজা গম পালোঁ ধনানন্দ। গতিকে ফাউণ্ড কোনে কৰিছিল সেইটো মোক জনাই দিব। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ লোধি ডাইনেষ্টি? লোধি বংশ কোনে প্ৰতিষ্ঠা কৰিছিল সেইটো সুধিছে। অপশ্যন এ বাবৰ, অপশ্যন বি ইব্ৰাহিম লোধি, অপশ্যন চি বাহাদুৰ লোধি আৰু অপশ্যন ডি আছে চিকন্দৰ লোধি। গতিকে এই লোধি বংশ কোনে ফাউণ্ড কৰিছিল? অপশ্যন নম্বৰ চি যিটো দি আছে বাহাদুৰ লোধি। এই বাহাদুৰ লোধিয়ে লোধি বংশ প্ৰতিষ্ঠা কৰিছিল। গতিকে লোধি বংশৰ শেষৰজন ৰজা কোন আছিল সেইটো মোক কমেণ্ট কৰি জনাই দিব। আৰু সেই লোধি বংশৰ শেষৰজন ৰজাক পৰাস্ত কৰি বাবৰে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ হাৰিয়াংকা ডাইনেষ্টি? হাৰিয়াংকা বংশ কোনে প্ৰতিষ্ঠা কৰিছিল সেইটো সুধিছে। অপশ্যন এ বিম্বিসাৰা, অপশ্যন বি অজাতশত্ৰু, অপশ্যন চি জৰাসন্ধা আৰু অপশ্যন ডি আছে প্ৰসেনজিৎ। গতিকে হাৰিয়াংকা ডাইনেষ্টি কোনে ফাউণ্ড কৰিছিল? অপশ্যন নম্বৰ এ যিটো দি আছে বিম্বিসাৰা। এই বিম্বিসাৰাই হাৰিয়াংকা ডাইনেষ্টি ফাউণ্ড কৰিছিল। গতিকে অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ। মই তলত লিখি দিছোঁ হি ৱাজ দ্য ফাৰ্ষ্ট কিং অফ হাৰিয়াংকা ডাইনেষ্টি এণ্ড বিকাম এ কিং এট দ্য এজ অফ 15 years ছাকচেডিং হিজ ফাদাৰ ভাটিয়া। হি ৱাজ দ্য কণ্টেম্পৰেৰী অফ বুদ্ধ। গতিকে এই বিম্বিসাৰাৰ দেউতাকৰ নাম কি আছিল? ভাটিয়া। এই ভাটিয়াৰ পৰাস্ত কৰি বিম্বিসাৰাই এই হাৰিয়াংকা ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল আৰু 15 বছৰ বয়সত ৰজা হ'বলৈ সক্ষম হৈছিল। আৰু এই ভাটিয়া কাৰ সমসাময়িক আছিল? বুদ্ধৰ সমসাময়িক আছিল। গতিকে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাউণ্ডাৰ অফ সংস্কৃত কলেজ এট বানাৰস? তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে বানাৰসত সংস্কৃত মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল সেইটো সুধিছে। অপশ্যন এ ৱাৰেন হেষ্টিং, অপশ্যন বি লৰ্ড ৱেলেছলি, অপশ্যন চি জনাথন ডানকান, অপশ্যন ডি আছে ছাৰ চাৰ্লছ উড। গতিকে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ জনাথন ডানকান। মই লিখি দিছোঁ জনাথন ডানকান এষ্টাব্লিছ সংস্কৃত কলেজ এট বাৰাণসী টু ষ্টাডি হিন্দু ল এণ্ড ফিলচফি ইন দ্য ইয়াৰ 1791। গতিকে 1791 চনত এই বাৰাণসীত এই সংস্কৃত কলেজটো স্থাপন কৰিছিল। হি ৱাজ গভৰ্ণৰ অফ বম্বে সংস্কৃত কলেজ ইন 1974
was renamed to সম্পূৰ্ণানন্দ সংস্কৃত ইউনিভাৰ্চিটি আৰু 1794 এই সংস্কৃত কলেজক সম্পূৰ্ণানন্দ সংস্কৃত ইউনিভাৰ্চিটি নামেৰে নামাঙ্কিত কৰা হৈছিল পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়িছোঁ মেগাস্থানিছ ভিজিটেড ইণ্ডিয়া ডিউৰিং হুজ ৰেইন মেগাস্থানিছে কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল সেইটো সুধিছে এই মেগাস্থানিছে ইণ্ডিকা নামৰ বিখ্যাত গ্ৰন্থখন ৰচনা কৰিছিল কিন্তু এতিয়া মেগাস্থানিছে কাৰ সময়ছোৱাত ভাৰতলৈ আহিছিল সেইটো সুধিছে অপশ্যন এ চন্দ্ৰগুপ্তা 2 অপশ্যন বি অশোকা অপশ্যন সি হৰ্ষ আৰু অপশ্যন ডি চন্দ্ৰগুপ্ত মৌৰ্য গতিকে অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ সময়ছোৱাত এই মেগাস্থানিছ ভাৰতলৈ আহিছিল নেক্সট হু ইজ দ্য ফাদাৰ অফ হিষ্ট্ৰী হিষ্ট্ৰীৰ পিতৃ বুলি কাক জনা যায় সেইটো সুধিছে অপশ্যন এ হেগেল অপশ্যন বি হেৰোডোটাছ অপশ্যন চি কাৰ্ল মাৰ্কছ আৰু অপশ্যন ডি আছে EH কাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দিয়া আছে হেৰোডোটাছ এই হেৰোডোটাছক হিষ্ট্ৰীৰ বা বুৰঞ্জীৰ পিতৃ ৰূপে পৰিচিত গতিকে ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই